নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল টেকনিকেল আসামলৈ। তো বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা সুখবৰ, যিটো খবৰ পাই আপোনালোকৰ সকলোৰে মনটো আনন্দিত হৈ উঠিব। কাৰণ আপোনালোকে হয়তো বহুতে আসাম পুলিচত এপ্লাই কৰিছিল আৰু বহুত অপেক্ষাৰে বাট চাই আছিল যে আমাৰ এডমিট কাৰ্ড আহিব কেতিয়া। তো বন্ধুসকল, আজি মই আপোনালোকৰ লগত এডমিট কাৰ্ড কেতিয়া আপোনালোকে পাব আৰু এক্সাম কেতিয়াৰ পৰা হ'ব সেইখিনি বিষয়ৰ ওপৰতে আলোচনা কৰিবলৈ আহিছোঁ বন্ধুসকল। আপোনালোকক মই এডভাৰটাইজটো দেখাইছোঁ, আসাম পুলিচ কনষ্টেবল এডমিট কাৰ্ড 2021 ABN UB পেট এণ্ড PST। তো বন্ধুসকল, এডভাৰটাইজমেণ্টটো মই আপোনালোকক পঢ়ি শুনাই দিছোঁ, আপোনালোকে মনোযোগেৰে শুনিব, মই আপোনালোকক অসমীয়াটো বুজাই দিম। আসাম পুলিচ কনষ্টেবল এডমিট কাৰ্ড 2021 ABN UB পেট এণ্ড PST and written exam date. The Assam Police will release Constable PAT and PST test admit card 2021 soon on official website www.slprbassam.in. Candidates who applied online form are able to download Assam Police admit card 2021 after release by exam authority. State level police requirement. Assam will hold Constable ABN UB exam soon as possible. মানে আপোনালোকৰ যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ যিসমূহ এডমিট কাৰ্ড আছে, এই এডমিট কাৰ্ডসমূহ আপোনালোকে সোনকালেই দেখিবলৈ পাব বন্ধুসকল। আৰু লগতে আপোনালোকৰ ইয়াত লিখিছে, দ্য ডিপাৰ্টমেণ্ট বি ৰিলিজ আসাম পুলিচ কনষ্টেবল হল টিকেট 2021 বিফ'ৰ 2 weeks। মানে আপোনালোকৰ যেতিয়া ফিজিকেল টেষ্ট হ'ব তাৰ দুসপ্তাহমানৰ আগতেই আপোনালোকে এডমিট কাৰ্ড পাই যাব। প্ৰেয়ৰ অফ এক্সামিনেশ্যন, ডাইৰেক্ট লিংক টু ডাউনলোড আসাম পুলিচ PET এডমিট কাৰ্ড 2021 attached below on this article. All candidates who are seeking Assam Police admit card 2021 Constable ABN UB PET and PET examination now on right page. The Department of Assam Police Recruitment has been decided to organize 6662 Constable post exam in upcoming days. মানে যিসকলে এডমিট কাৰ্ডৰ কাৰণে ইমান দিনে অপেক্ষা কৰি আছিলে তেওঁলোকৰ কাৰণে সুখবৰ। আৰু এই এক্সামটো আমাৰ অতি সোনকালে হ'বলৈ গৈ আছে বন্ধুসকল, য'ত আপোনালোকৰ 6662টা কনষ্টেবলৰ পোষ্ট আছিলে। চ' অল অফ ইউ কেন ডাউনলোড আসাম পুলিচ হল টিকেট 2021 বিফ'ৰ 1 week প্ৰিয়ৰ অফ এক্সামিনেশ্যন। মানে এসপ্তাহৰ আগতে আপোনালোকে ডাউনলোড কৰিব পাৰিব। দেয়াৰ হেভ নিউমেৰাছ অফ কেণ্ডিডেটছ have applied online application form to get job in Assam Police Department. Now all the applicants from accepted they will call to attempt in PET and PST exam. তো বন্ধুসকল, যিখিনিয়ে এই কনষ্টেবলৰ পদৰ কাৰণে আবেদন কৰিছিলে, যিসকলৰ মানে আবেদন আপোনালোকৰ একচেপ্ট হৈছিলে তেওঁলোকক যি এডমিট কাৰ্ড দিব, মানে যাৰ আপোনালোকৰ একচেপ্ট হৈছে তেওঁলোকক এডমিট কাৰ্ড দি পেলাই পৰীক্ষালৈ মাতা হ'ব। তো বন্ধুসকল, ইয়াত আপোনালোকক মই দেখাই দিছোঁ policeassam.gov.in কনষ্টেবল এডমিট কাৰ্ড 2021 এক্সাম অথৰিটি ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আসাম। ৰিক্ৰুটমেণ্ট নেম কনষ্টেবল ABN UB আৰ্টিকল কেটেগৰী এডমিট কাৰ্ড আসাম পুলিচ এডমিট কাৰ্ড ৰিলিজ ডেট। বন্ধুসকল, এই কথাটো মন কৰিব, আসাম পুলিচ এডমিট কাৰ্ড ৰিলিজ ডেট 20 আগষ্ট 2021, অৰ্থাৎ আজি হৈছে আপোনালোকৰ 18 আগষ্ট আৰু মাত্ৰ কাইলৈ পৰহিলৈ আপোনালোকৰ এডমিট কাৰ্ড পাবলৈ সক্ষম হ'ব বন্ধুসকল। ডেট অফ কনষ্টেবল PET PST এক্সাম ফ্ৰম 1 September 2021। বন্ধুসকল, আগতো মই আপোনালোকক উল্লেখ কৰিছিলোঁ যে দুসপ্তাহৰ আগতেই আপোনালোকে এডমিট কাৰ্ড পাব, অৰ্থাৎ 20 আগষ্টত যদি এডমিট কাৰ্ড দিয়া হয় তেন্তে 1 ছেপ্টেম্বৰৰ পৰা সেইসকল লোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। মোড অফ ডাউনলোড এডমিট কাৰ্ড অনলাইন, আপোনালোকৰ যিখিনি এডমিট কাৰ্ড আছে সেইখিনি আপোনালোকে অনলাইন ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল, আজি এই ভিডিঅ'টো মই আপোনালোকৰ এইখিনি ইনফৰমেশ্যন দিবৰ কাৰণেই বনাইছিলোঁ। যদি ভিডিঅ'টো পাই পেলাই আপোনালোকৰ মনটো ভাল লাগিছে আৰু ভিডিঅ'টো পাই পেলাই যদি আপোনালোকে ভাবিছে যে আপোনালোকৰ ইমান দিনৰ অপেক্ষাৰ যি কষ্ট, যি ফল, সেই বস্তু পাবলৈ আপোনালোকে গৈ আছে আৰু সেই তাত অকণ মই সহায় কৰিছোঁ, তেন্তে বন্ধুসকল মোৰ ইউটিউব চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি পেলাই আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু মই আগলৈও আপোনালোকলৈ এনেকুৱা ভিডিঅ' আনি থাকিম। আৰু এডমিট কাৰ্ড আহিলে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব লাগিব, কি কৰিব লাগিব, লিংক গোটেই মই আপোনালোকক সকলোবোৰ মোৰ নেক্সট ভিডিঅ'ত আসাম পুলিচৰ যিটো নেক্সট ভিডিঅ' বনাম তাত আপোনালোকক মই দি দিম। তো বন্ধুসকল, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।